সুপ্ৰভাত নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু লগতে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি ব্ৰহ্মপুৱাতে উঠি মাছ আনিবলৈ গ'লোঁ আজি মানে খুৰা এজনে মানে পুখুৰী সিঁচিছিল তাতে মই মাছ আনিবলৈ গ'লোঁ আধা কেজি আনিলোঁ মাছ আৰু মাছখিনি আনিব যাওঁতে ভিডিঅ' কৰা নহ'ল সেয়েহে ভাবিছোঁ বাছি কুচি থৈ দিয়া মাছকেইটাকে আপোনালোকক দেখুৱাওঁ আনিয়ে মাছকেইটা বাচিলোঁ আধা কেজি মাছ মোৰ আধা ঘণ্টা সময় লাগিল মানে মই ইমানেই মাছ বচাত কেঁচা মানে তো চাওঁ বলকচোন বাছি থৈ দিয়া মাছখিনি তেনেহ'লে বলক পলম নকৰি আজিৰ এই ভ্লগটো আৰম্ভ কৰোঁ আৰু বলক দেখুৱাই দিওঁ বাছি থোৱা মাছকেইটা এয়া মাছ আনিছিলোঁ মই সৰু মাছ আনিছোঁ আৰু এয়া মায়ে মানে বাছি আছে কোনখিনি মানে চব্জিত দিব কোনখিনি মানে গুড়াকৈ ভাজিব তাৰ কাৰণে মানে বাছি আছে আৰু ডাঙৰ সৰু আছেতো সেইকাৰণে চব্জিত দিলেতো অলপ ডাঙৰ দিব লাগিব যি নহওক সেই বাছি আছে মায়ে এতিয়া মই পুখুৰী পাৰত আহি পালোঁ এয়া মাছৰ গুড়া দিবলৈ এতিয়া মই মাছৰ গুড়াখিনি দিলোঁ তাৰপিছত লগ পাই আছোঁ আৰু ইফালে আমাৰ গৰুজনী ঘাঁহ খাই আছে তো দিওঁ মই মাছক দানা পুখুৰীত গুড়া দিয়া হৈ গ'ল আৰু এতিয়া মাছে খাই আছে মই ভালকৈ দেখুৱাই দি আছোঁ ৰ'ব এই অকণমান পানীখিনি লৈ আছে দেখিছেনে মানে মাছে গুড়া খাই আছে লৰি আছে এইবিলাক এই মাছে লৰিছে এতিয়া মই গা পা ধুই আহিলোঁ আৰু এতিয়া মই বনাম আঞ্জা মানে দুপৰীয়াৰ কাৰণে আঞ্জা বনাম মায়ে ভাতকেইটা বনাই থৈ গৈছে মই আঞ্জা বনাম মানে আমাৰ আজি কঠীয়া মানে উঠাব গৈছে আৰু বাবাহঁতে মানে ভাত খাবলৈ আহিব তাৰ কাৰণে মই এতিয়া আঞ্জা বনাওঁ তো বলক চাই থাকক মই গা ধোৱাৰ আগতে পাচলিখিনি কাটি থৈছিলোঁ মোক বাইদেৱে সহায় কৰি আছিলে আৰু এটা কথা কি জানেনে বাইদেউক মই মনে মনেহে ভিডিঅ' কৰিছিলোঁ কিন্তু তথাপিও গমেই পালে কৈছে আৰু কিয় ভিডিঅ' কৰিছোঁ মোক বুলি তথাপিও একো নাই বাৰু কৰি দিলোঁ ভিডিঅ' আৰু আজিৰ আঞ্জাখন কি হ'ব আপোনালোকেতো দেখি নিশ্চয় গমেই পাইছে কচুলতি আৰু কঁঠাল গুটি ভাজিম তাৰ পাছত বনাম কোমোৰা আৰু মাছ আৰু আমি দুইজনীয়ে একদম পূৰা মানে হাঁহি লেকচাৰ মাৰি মানে চব্জিখন পাচলি মানে কাটি আছিলোঁ আমি এনেকৈয়ে কঁঠাল গুটি কচু লতি আৰু কোমোৰাখিনি কাটি থৈছিলোঁ কচু লতি কঁঠাল গুটি হৈ গ'ল আমাৰ ৰেডি মই আঞ্জা ৰান্ধি থাকোঁতে মায়ে পথাৰৰ পৰা ঘৰলৈ আহি পালে দুপৰীয়া ভাত খাবৰ কাৰণে গাঁৱৰে ককাহঁতৰ মানে পথাৰত ভুৰিবলৈ গৈছিল মায়ে আৰু মায়ে মানে দুপৰীয়া ভাত খাব আহে নামতহে মানে সকলোৱে পথাৰৰ পৰা ঘৰলৈ আহে ভাত খাবলৈ দুপৰীয়া সেইবাবে মায়েনো কি কৰি থাকিব ক'লে সেইকাৰণে মাও ঘৰলৈ আহে কিন্তু মায়ে দুপৰীয়া ভাত নাখায় আমাৰ কিবা চাহ তাহ খায় আৰু দুপৰীয়া ভাত কিয় নাখায় জানেনে মানে মাৰ বোলে দুপৰীয়া ভাত খালে গাটো ঠেৰু গেৰু লাগে মানে একোৱে কাম কৰিব নোৱাৰে ভাত খাই ল'লে মানে ভাল নালাগে আৰু এলাহ লাগে সেইকাৰণে মায়ে দুপৰীয়া ভাত নাখায় মানে দুপৰীয়া এনেই চাহ তাহ কিবা কিবি খাই থৈ দিয়ে আৰু তো আজি মা আৰু মই কি খাওঁ দুপৰীয়া দেখুৱাই আছোঁ বলক এতিয়া আমি খাম চিৰা আৰু দৈ কোনে কোনে চিৰা আৰু দৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন মই কিন্তু বহুত বেছি ভাল পাওঁ চিৰা আৰু দৈ খাই ইয়াতে চিৰা আৰু দৈৰ লগত আমি চেনি দিছোঁ গুড় হ'লে মানে বেছি ভাল হয় এয়া আমাৰ বগা কোমোৰা আৰু মাছ হৈ গ'ল ৰেডি মানে ৰান্ধি হৈ গ'ল এই বক কৰি আছে দেখিছেনে হ'লেই আৰু প্ৰায় এতিয়া নমাবহে লাগে আৰু দেখি চাওকচোন আমাৰ ঘৰৰ তিয়ঁহ গছডালত ইমান ধুনীয়াকৈ তিয়ঁহটো মাটিতে লাগি আছে সেইটো চাওকচোন মাটিত লগা নাই বাৰু গছতে লাগিছে কিন্তু মাটিত পূৰা মানে আহি গৈছে আৰু চাওকচোন তিয়ঁহ গছডালৰ কিন্তু ইমান চেহেৰা নাই কিন্তু তিয়ঁহখিনি ইমান ধুনীয়াকৈ লাগিছে তিয়ঁহকেইটা
Iya. Ayo deh. এইডাল গছতে পুৰাপুৰি 10টামান লাগিছে আৰু তিয়হ আৰু সৰু সৰুটো হৈয়ে আছে বাকী এইকেইটা ইমান ধুনীয়া সৰু সৰু হৈ আছে আয়ো মোৰ ৰন্ধা বঢ়া কৰি হৈ গ'ল সেইকাৰণে মই এতিয়া আহিছোঁ মানে পথাৰখন চাবলৈ অকণমান আৰু লগতে আপোনালোককো দেখুৱাবলৈ আহিছোঁ যিহেতু আজি শাওনৰ 1 তাৰিখ আৰু জুলাইৰ 18 তাৰিখ আৰু আজিৰ দিনটোত আমাৰ ফালে মানে পথাৰখনৰ পৰিৱেশ কেনেকুৱা হৈ আছে সেয়া আপোনালোকক অকণমান দেখুৱাও বুলি ভাবিছোঁ তো বলক চাই লওক পথাৰখনৰ পৰিৱেশনো কি হৈ আছে আমাৰ ফালে এয়া চাই লওক শাওন মাহৰ মানে পথাৰখনৰ পৰিৱেশ কেনেকুৱা হৈ আছে শাওন মাহ সম্পূৰ্ণ যোৱাৰ লগে লগে আকৌ ধুনীয়া লাগিব মানে গোটেই পথাৰখন মানে সেউজীয়া হৈ থাকিব যেতিয়া ভাল লাগিব আৰু সবেই মানে ভুই ৰুই পেলাব আৰু ভুই ৰুই হোৱাৰ লগে লগে মানে পথাৰখনৰ সৌন্দৰ্য এটা বেলেগ হৈ উঠে আৰু আজি আমাৰ মাহঁতে ৰুই আছে সৌৱাত ভুই ৰুই আছে ধৰিব পাৰিছেনে বাৰু অলপ দূৰৰ পৰা হোৱাৰ কাৰণে মানে এটা ধৰিব নোৱাৰিবও পাৰে সিহঁতে মানে ভুই ৰুই আছে মাহঁতে চাওকচোন দেখি ভাল লাগিছেনে নাই বাৰু পথাৰখনৰ পৰিৱেশ আৰু সেইফালে মাটি চাহ কৰি থৈ দিছে আৰু একচা দিলে মানে আৰু ভুই ৰুবলৈ হৈ যাব সেইয়া পুৰা বগা হৈ আছে পথাৰবোৰ আৰু এইখিনি ভুই মানে মাহঁতে পৰহি আৰু যোৱাকালি মানে ৰুই শেষ কৰিছে এইখিনি ভুই সৌতালৈকে আছে এইখিনি ৰুই শেষ কৰিছে যোৱাকালি আৰু ইফালে আছে কঠীয়া ইয়াতে ৰুবৰ যেতিয়া টাইম হ'ব তেতিয়া আৰু মানে কঠীয়াখিনি উঠাব আৰু ৰুই দিব আৰু পথাৰখনৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ কেনে লাগিল কমেণ্ট কৰি জনাব আৰু এতিয়া বাবাহঁতে ভাত খাব আহিলে মই ভাত দিব লাগিব সেয়ে ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰোঁ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই